হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, কঁঠালৰ ৰেচিপি। এয়া কথাখিনি বইল কৰি লৈছোঁ। এয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ, আদা নহৰু পেষ্ট, বিলাহী, আলু, মছলাখিনি হালধি, নিমখ, জিৰা গুড়ি, জ্বলা গুড়ি, শুকান জলকীয়া দুটা, জিৰা গুড়ি, গৰম মছলা, সকলোখিনি মছলা লৈছোঁ। এতিয়া মই বনাম। এয়া কেৰাহী পাতি দিছোঁ, ইয়াত মিঠাতেল। এতিয়া ইয়াত দিম পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া পিঁয়াজখিনি ভজা হ'ল, এতিয়া দিম বিলাহী। এতিয়া আদা নহৰু পেষ্ট। নিমখ দিলোঁ, হালধি, জিৰা গুড়ি, ৰেড চিলি, গৰম মছলা, সকলোখিনি মছলা দি এতিয়া লৰাই দিছোঁ ভালদৰে। এতিয়া ইয়াত অকণমান পানী এড কৰিম। এতিয়া ইয়াত দিম আলুখিনি ভালদৰে ভাজি ল'ম। আলুখিনি ভাজা হৈ গ'ল, এতিয়া ইয়াত কঁঠালখিনি দি দিম, বইল কৰি থোৱা। এতিয়া ইয়াত দিম গৰম পানী। পাহৰাগি লাগি উতনুৱা মন এতিয়া ইয়াত গৰম পানী দি দিলোঁ, আলুখিনি ভালদৰে সিজিবৰ বাবে। অলপ দেৰি কাৰণে থৈ দিম। আৰু অকণমান দিলোঁ, কম হোৱা যেন লাগিল। এতিয়া এইখিনি ভালদৰে উতলি আছে। এতিয়া মই আঞ্জাখন উতলিব দিছোঁ। আলুখিনি ভালদৰে সিজি লওক। মায়ো আছে, কঁঠালৰ মুচি খাবি না? মই বনাইছোঁ টেষ্টিকে, খাবা লাগিব। এয়া আমাৰ ভণ্টিয়ে কাপোৰ চিলাই আছে। হাই কৈ দি। এতিয়া এইখিনি সৰু অৱস্থা। এতিয়া অকণমান গৰম মছলা দি গেছটো অফ কৰি থলোঁ। এইখিনি এতিয়া হৈ গ'ল। এয়া কাঁহীখন ধুনীয়াকৈ সজাই ল'লোঁ। তিয়ঁহ, কেঁচা জলকীয়া, নেমু, ভাত আৰু কঁঠালৰ চব্জি। এতিয়া আমাৰ বনোৱা হৈ গ'ল। এতিয়া কেনেকুৱা হৈছে টেষ্ট কৰিব দিম। মজা আহিছে, মজা একদম মাংসৰ দৰে আহিছে। ক'বা লাগব কিন্তু ভাল হৈছে, একদম ধুনীয়া হৈছে। আজিলৈ তেন্তে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ তেন্তে বাই বাই।